ঐ বাণী, তই আকৌ আহিলি? মইনো তোৰ পৰা দূৰত থাকিব পাৰোঁনে? আহা, তই বাৰে বাৰে ইয়ালৈ কিয় আহ? মই আহিলে তই বেয়া পাৱ। নাপাওঁ। পিছে ইমান জগৰা কিয় কৰ বনৰীয়া জন্তুবিলাকৰ সঙ্গে? সিহঁততো সিহঁতৰ ঠাইতে আছে, আমিহে সিহঁতৰ ঠাইত আছোঁ। আৰু শুন, এই চাহ বাগিচাখন নথকাৰ আগতে এইখন এখন হাবি জংঘল আছিল, বুজিলি? সেই হাবি আমাৰ মালিকে পৰিষ্কাৰ কৰি এখন চাহ বাগান বনাইছে। আৰু এই চাহ বাগানৰ চাহপাত বেছি ইনকাম কৰিব। সিহঁতে আহি নষ্ট কৰিব। আৰু এই বাগানখন ৰখিবলৈ মোক মাহিলী বেতন দিয়া হয়। আৰু সৌ বাগানখনৰ নাইট চকীদাৰ কোন জানা নাই? মই নাইট চকীদাৰ। নাইট চকীদাৰ মানে তোৰ কথাটো হ'ল এই চাহ বাগিচাখন মালিকৰ? অঁ, মাটি জমিনৰ কোনো মালিকেই নাথাকে বুৰ্ব। তোৰ মালিকে এই চাহ বাগিচাৰ মাটিখিনি জংঘলৰ পৰা দখল লৈছে। আচ্ছা। তই কচোন, জংঘলত কোন থাকে? জংঘলে বাঘ ভালুক, জীৱ জন্তু আৰু আদিবাসীও থাকে। তেতিয়া এই মাটিৰ আচল মালিক কোন? কোন? কোন কোন কোন? বাট চক্ৰীগিলা মায়া, একদম হাৰিয়াৰ নিচাৰ দৰে। মদ চাৰা আদিবাসী মানুহৰ জীৱন নহয়। মনটো খুব খাৰাপ লাগিলে হাৰিয়া, কৰম পূজা, দুৰ্গা পূজা ফূৰ্তি হ'লেই হাৰিয়া। বাগানে কাম কৰোঁতে বনাছ পালে এটা চাইকেল কিনো। পাছত মদ খাব পইচা নহ'লে আকৌ বেছি দিওঁ। আদিবাসী মানুহ ৰে, বাপ দাদা কেতিয়া আছামে আহিছিল কোনবা মুলুকত। এতিয়াও আমি আদিবাসী বাগানীয়া। বেমাৰ হ'লে কবিৰাজ, বেতন পালে আকৌ মাদল বজাই নাচি থাক। জাগি জাগি যাওঁ, জাগি যাওঁ, জাগি জাগি যাওঁ, জাগি যাওঁ, জাগি জাগি যাওঁ, জাগি যাওঁ, জাগি জাগি যাওঁ, জাগি যাওঁ যাওঁ। চকুৰ সামনত কিমান মানুহ হাতীয়ে মাৰি দিলে, কিমানবাৰ বাগানৰ লাইনৰ ঘৰ ভাঙি দিলে হাতীয়ে। বাগানে কাম কৰিলোঁ, চাদি বিয়াও কৰালোঁ। এতিয়াও আমি আদিবাসী বাগানীয়া। ইলেকশ্যনৰ সময়ে সময়ে নেতাবিলাক আহে। ভাল ঘৰ হ'ব, হাস্পতাল হ'ব, ভাল স্কুল হ'ব। আৰু ইলেকশ্যনৰ পাছত চব চালা হাৰিয়াৰ নিচা, চব। কোম্পানী লেবাৰ হৈ কিনে জন্ম লৈছোঁ, কোম্পানী লেবাৰ হৈ কিনে মৰিম। বাণী, ঐ বাণী, বাণী ৰে। ইমান হুলস্থুল কিয় তোৰ? আহিম বুলিছিলোঁ নহয়, আহিমেই। আহিবি জানো, হ'লেও তোক নেদেখিলে বুকুখন খাৰাপ লাগে ৰে। পৃথিৱীত কি অকল ময়ে মানুহ আছোঁ নেকি? আৰু কোনো নাই তোৰ? আৰু সদায় মই তোৰ লগতেই থাকিম নে? কিয়? ক'ত যাবি তই? এনেই কৈছোঁ। মোক এৰি যোৱাৰ কথা নকবি দেই বাণী। কিয়? ভয় লাগে তোৰ? হেই, ফাল্টু কথা ক। ভয় মই নকৰোঁ। কিবা বুকুখন খালী খালী লাগে ৰে।
কি ৰকম? বাবা, আজি মোৰ পাপ লাগিলেও লাগক, কোনোবাই মোক পাপী বুলি ক'লেও কওক। মানুহৰ জেগাত হাতী আহিছে, নহয় মাৰিব লাগিব, নহয় খেদিব লাগিব। মই আজি কোনো বাবা চিনি নাপাওঁ। ঐ নিনকা, হাতীকে মাৰিব নাপায়, হাতী ভগৱান। আৰু তই কিন্তু একো উল্টা পুল্টা কাম নকৰিবি। বাবা বাবা বুলি বহুত সহ্য কৰিলোঁ বাণী, এতিয়া আৰু সহ্য নহয়। জাকে জাকে হাতী আহি যেতিয়া আমাৰ ঘৰ ভাঙিব, মানুহ মাৰিব, খেতি পথাৰ নষ্ট কৰিব, তেতিয়া এই বৃহৎ প্ৰাণীটো এটা ৰাক্ষসৰ দৰে লাগে। আৰু নিজে জীয়াই থাকিবলৈ সিহঁতক মাৰি দিব লাগিব, নহ'লে সিহঁতে আমাক মাৰি পেলাব বাণী। তোক মই মানা কৰিছোঁ নহয় নিনকা, জুই জ্বলাই হুলস্থুল কৰি দে, ভয় খাই দ পথাৰৰ ফালে গুচি যাব। নাই নাই, মই আজি সিহঁতক মাৰিমেই। কিমানক মাৰিবি তই? হাতীৰ জাকটোত 200টাতকৈও বেছিকৈ থকা বুলি কয়। এটা হ'লেও মাৰিম। কি লাভ হ'ব তোৰ? হে, কি লাভ হ'ব তোৰ? পুৰণি হিচাপ আছে, সুতে মোলে বাহিৰ কৰিম। তই মোৰ কথা নুশুন নিনকা। বহুত ধৈৰ্য ধৰিলোঁ বাণী, এই হাতীকেইটাৰ কাৰণেই চুমুৰ ভাল নলগা হ'ল। মাদলটো দেখিলে ফূৰ্তি নালাগে, দুখ লাগে বাণী। হাতীয়ে আমাৰ সকলো শেষ কৰি পেলাইছিল। বাণী, তোৰ 2 বছৰ আগৰ কথা মনত আছে? দুৰ্গা পূজা আছিল। মই ৰাতিপুৱাই গৈ মঙলবৰীয়া বজাৰৰ পৰা তোৰ কাৰণে এটা লাল শাৰী কিনি আনিছিলোঁ। এইখন ল। মই লিপষ্টিক কাজল লগাই সাজি কাচি গৈ আছোঁ, তই গৈ থাক। লাল শাৰীটো তোক মই বহু দিনৰ পৰাই দিম বুলি ভাবি আছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ। দুৰ্গা পূজা আছিল, বনাছো পাইছিলোঁ, আৰু তেতিয়া তোৰ গৰ্ভত আমাৰ ছমহীয়া সন্তান। কিমান সপোন, তোৰ মোৰ প্ৰথম সন্তান, কিমান আশা। তাকে আমি ডাক্তৰ বনাব। না না, তাকে আমি মাষ্টৰ বনাব। না না, তাকে আমি ডাক্তৰে বনাব। মাষ্টৰ বনাম। ডাক্তৰ। মাষ্টৰ। ঠিক আছে, কিন্তু সি আমাৰ দৰে পাতা তোলা কাম নকৰে। কলমো নাকাটে। পাতা নুতোলে, কলম নাকাটে, বাবুৰো গালি নাখায়। সি বহুত ডাঙৰ মানুহ হ'ব, ই ডাক্তৰ হ'ব, মাষ্টৰ হ'ব, সি বহুত ডাঙৰ মানুহ হ'ব। আৰু অলপ পাছত বোধহয় খবৰ দিলে লাইনত বাবা আহিছে, বহুতৰ ঘৰ ভাঙি দিছে। মই দুৰ্গা পূজাৰ থলীৰ পৰাই দৌৰি দৌৰি গৈ ঘৰ পাইছিলোঁ। মই গৈ পোৱাৰ আগতেই এই হাতীৰ জাকটোৱে আমাৰ ঘৰখন ভাঙি পেলাইছিল। মই তোক পদূলিৰ পৰাই চিঞৰিছিলোঁ, বাণী, ঐ বাণী, বাণী, ঐ বাণী। ভগা ঘৰটোৰ ভিতৰত কিছুমান তেজ আৰু চিঙি ফালি থকা মাংসৰ মাজত এখন মুখৰে বাণী। চকুকেইটা একদম তোৰ নিচিনা আছিল। এই বাণী, বাণী, এই বাণী, বাণী। নাই, মই বুজি পাইছিলোঁ তই আৰু নাই, কিন্তু
তোৰ পেটৰ পৰা ওলাই পৰা মাংস পিণ্ডটোৱে তেতিয়াও লৰচৰ কৰি আছিল বাণী। ই জীয়াই আছিল, ই জীয়াই থাকিব বিচাৰিছিল। তাকে মই হাতত তুলি লৈ তোকে দেখাইছিলোঁ। এই বাণী, ইয়াকে দেখ ৰে, ইয়াৰ বাবে উঠ, ইয়াক আমি ডাক্তৰ বনাম, মাষ্টৰ বনাম। এই বাণী উঠ ৰে, ইয়াকে দেখ দেখ দেখ। এই বাণী একদম তোৰ নিচিনা। এই বাণী, আৰু অলপ পাছত ইও লৰচৰ নকৰা হ'ল, তোৰো মাত নোহোৱা হ'ল। চালা লাল শাড়ীটো পিন্ধিম বুলি গৈছিলি, নিপিন্ধিলিয়েই দেখোন। ঘৰ ভাগিলে বহুত দুখ লাগে নহয় নিনকা। হাবিখনো কাৰোবাৰ ঘৰ আছিল। কিন্তু আমাৰ বাচ্চাটোৰ গাত কি দুখ আছিল? সিহঁতক সিহঁতৰ ঠাইত থাকিবলৈ দে। আমাৰ ঘৰ কেতিয়াও ভাঙিবলৈ নাহে। কাৰোবাৰ ঘৰ ভাঙি নিজৰ ঘৰ বনাবলৈ যোৱাটোৱেই ভুল নিনকা। কাৰোবাৰ ঘৰ ভাঙি নিজৰ ঘৰ বনাবলৈ যোৱাটোৱেই ভুল নিনকা।